বিজনী সমষ্টিৰ বিজনীবাসী বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজ এই ৰাইজে সদায় মানে কৈ আছে যে মানে এটা ঢৌ উঠাই দিছে আমাৰ পুৰণা বিধায়কক লাগে পুৰণাজনক লাগে এই ঢৌৱে বহুতক মানে কাম কৰিছে কাম কৰাৰ ফলত মানে ক'বলৈ গ'লে বিজনী ৰাইজে বিচৰাৰ কাৰণে আজি মানে আমাৰ কেন্দ্ৰীয় ইউপিপিএল দলৰ আমাৰ বিজনীৰ জনে বিষয়সকল আছে কেন্দ্ৰীয় কাৰ্যকৰ্তাসকল আছে কেন্দ্ৰীয় জিলা ব্লক প্ৰাইমাৰী কাৰ্যকৰ্তাসকলে বিচৰাৰ কাৰণে আজি মই পাবলৈ সক্ষম হৈছোঁ তাত মই সুখী তাৰ কাৰণে মই নিজে বিশেষকৈ আমাৰ কেন্দ্ৰীয় ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বৰা ডাঙৰীয়া লগতে কোৰ কমিটিৰ সকলো সদস্যসকল কেন্দ্ৰীয় কমিটিসকলৰ নীতিবৃন্দসকল বিজনী জিলা কমিটিৰ মানে পেৰেণ্ট ইয়থ উইমেন আৰু বিভিন্ন চেল আমাৰ বেংগলী চেল আদিবাসী চেল কচাচুৰ চেল তাৰপিছত আমাৰ মাইনৰিটি চেল মানে সকলো চেলৰ মানে যিসকল মানে নীতিবৃন্দসকল আছে সকলো চেলেই মোক বিচৰাৰ কাৰণে আজি আমি এটিকত পাবলৈ সক্ষম হৈছোঁ গতিকে সকলো চেলৰ নীতিবৃন্দসকলকৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বিজনী জিলা বিশেষকৈ আমাৰ পেৰেণ্ট ইয়থ উইমেন ব্লক প্ৰাইমাৰী সকলো চেলকে আদি কৰি পেলাই মানে আমাৰ কাৰ্যকৰ্তাসকলে বিচৰাৰ কাৰণে এই মানে আজি কেন্দ্ৰীয় পাবলৈ সক্ষম হৈছোঁ তাক মানে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই তেওঁলোকৰ মানে যিটো কাৰ্যকৰ্তাসকলৰ যিটো মানে ভূমিকা তাত মই বহুত সুখী মই আশা কৰিছোঁ তেওঁলোকৰ এই যিটো মানে অশেষ প্ৰচেষ্টা এই প্ৰচেষ্টা ফলৱতী হওক মানে নিৰ্দেশাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে বিজনী সমষ্টিত যাতে এইবাৰ আকৌ মানে পুনৰবাৰ মানে চতুৰ্থবাৰৰ কাৰণে মানে বিজয় সাব্যস্ত হৈ পেলাই বিজনীৰ উন্নতি কল্পে বিজনী ৰাইজৰ যিটো আশা আকাংক্ষা পূৰণ কৰিবলৈ মানে চেষ্টা কৰিম ফলৱতী হ'ম তাৰ কাৰণে নিৰ্দেশাজনে মোক সেইখিনি আশীৰ্বাদ প্ৰদান কৰক তাৰ কাৰণে মই তেখেতৰ ওচৰত মানে প্ৰাৰ্থনা জনাইছোঁ আমাৰ বিটিআৰৰ 15টা সমষ্টি আছে 15টা সমষ্টিতে আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিম আৰু বিটিআৰৰ বাহিৰৰ 6টা সমষ্টিত আমাৰ প্ৰায় প্ৰস্তুতি চলিছে আমি কেনেকৈ মিলাব পাৰোঁ আৰু কেণ্ডিডেটটো প্ৰায় ঠিক হৈ গ'ল এটা ডিছকাশ্যন হৈ আছে এই টোটেল 21টা সমষ্টিত আমি এইবেলি এই বিধানসভা নিৰ্বাচনৰ কাৰণে আমি সাজু হৈছোঁ তাৰ ভিতৰত বিটিআৰৰ 15টা সমষ্টি প্ৰায় ফাইনেল আমি ইয়াত খেলিমে বাকী 6টা সমষ্টিত এইটো কাৰ লগত কেনেকৈ মিলাব পৰা যায় এইটো এটা ডিছকাশ্যন চলি আছে